এতিয়া কথাটো হ'ল ভিক্টৰ দাসেনো চকুৰ আলীক কিয় গৰু পিটন দিব কাৰণটো হ'ল চকুৰ আলীৰ এটা ভিডিঅ' বৰ্তমান অসমৰ ছ'চিয়েল মিডিয়াত বহুত বেছি ভাইৰেল হৈ আছে য'ত চকুৰে কয় যে অসমৰ গৌৰৱ মা কামাখ্যা দেৱালৰ মাটি বোলে ঔৰংজেবে দান কৰিছিল এই ভিডিঅ'টো যেতিয়া অসমৰ ছ'চিয়েল মিডিয়াত বহুত বেছি ভাইৰেল হৈ পৰে তেতিয়া অসমৰ ৰাইজে চকুৰক তীব্ৰ সমালোচনা কৰে তেখেতে সেই ভিডিঅ'টোত কি কয় শুনক কৰিছে এইখন আমাৰ ঔৰংজেবে দেৱাৰ মাটি হয় আজি অসমত কামাখ্যা মন্দিৰ মই আহ্বান চ্যালেঞ্জ কৰি কম এইখিনি মাটি আমাৰ ঔৰংজেবেৰ দেৱাৰ মাটি হয় আহোমসকলে কি কৰিছে আহোমসকলে একো কৰা নাই তেওঁলোকে লবি ৰাজনীতি কৰিছিলে ৰাজনীতি কৰিছিলে মুখৰ লেকাম নথকা আৰু ইতিহাসৰ জ্ঞান নথকা অলগদ্ধ চকুৰ আলীৰ ভিডিঅ'টো যেতিয়া অবয় ভূঞাৰ দ্য ট্ৰুথ নামৰ নিউজ পেজটোৰ পৰা প্ৰচাৰ হয় তেতিয়া সেয়া দেখি ভিক্টৰ দাস থাকিব নোৱাৰিলে তেখেতে এটা ট্ৰুথৰ লিংক ফেচবুক পেজত শ্বেয়াৰ কৰে আৰু তেখেতে ফেচবুকত কি বুলি লিখে চাওক তেখেতে ফেচবুকত এই বুলি লিখে যে চকুৰ আলী মাৰ খোৱাটো চিয়ৰ অল চ'ৰ্চেছ আৰু ভিক্টৰ চেনাইজাক য'তে দেখা পোৱা খবৰ কৰিবি তাৰপিছত তেখেতে চকুৰ আলীৰ নাম্বাৰটো পাব্লিক কৰিছে